মই সাদ্দাম হুছেইন আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰাইট নিউজ এনি এই মুহূৰ্তত দিবলৈ ওলাইছো বক সমষ্টিৰ এক গুৰুত্বপূৰ্ণ খবৰ বক সমষ্টিৰ বিধায়িকা শ্ৰীমতী নন্দিতা দাসক বেপাৰী আখ্যা দিলে প্ৰাক্তন বিধায়ক গোপীনাথ দাসে Definitely. Abu can not directly cover the most of my Bakita no, Butaro no. The Mahiro is যার কারণে ব্যাপারে নিচে কাম করি আছে তেলোকে তেও কি করিছে কি না করিছে ব্যাপারে নিচে কাম করিছে তো বহুত উদাহরণ আছে মই নকও এইবিলাক সব কথা খবৰ নাযায় হয় নন্দিতা দাস বহিৰাগত বেপাৰ কৰিব আহিছে বকত বক সমষ্টিৰ আমি দুজনেই লোকেল বাকিবোৰ বহিৰাগত আমি দুজন লোকেল ব্যক্তি আছো মই আছো আৰু প্ৰতিবছৰ দাস আছে বাকি আমাৰ দুটাৰ বাহিৰে যিবিলাক আহিব সেইবিলাকতো বাহিৰৰ মানুহ আহিব আমি নিৰ্বাচনৰ আগতে কোনো এলায়েন্সত নাযাওঁ আমি পোষ্ট এলায়েন্স কৰিম প্ৰি এলায়েন্স কৰিম আমি মোটামুটি 40টা মানত ইলেকশ্যন লৰিম বুলি ভাবিছোঁ 35ৰ পৰা 40 আৰু আজিৰ ডেটত আমি 5টা 6টা জিতিম বুলি আমি ফাইনেল ষ্টেজত আছোঁ সেইটো বকৰ ৰাইজে ক'ব পাৰিব মই আমিতো আশা কৰিছোঁ যে বক আমাৰ ভাল হ'ব মোৰ দৃঢ় বিশ্বাস যে বকৰ ভোটাৰ ৰাইজে যদি তৃণমূল কংগ্ৰেছ দলক আৰ্থিক জয়যুক্ত কৰে বক সমষ্টিৰ সকলো উন্নয়নমূলক কাম প্ৰাক্তন বিধায়ক গোপীনাথ দাসৰ দিনতে হোৱা বুলি প্ৰাক্তন বিধায়ক গোপীনাথ দাসে দাবী কৰে বকৰ ডেভেলপমেণ্ট যিখিনি হৈছে বক সমষ্টিৰ মেক্সিমাম কাম মোৰ হাতত হৈছে আৰু আগতে হৈছে প্ৰবীণ চৌধুৰীৰ দিনত প্ৰবীণ চৌধুৰীৰ পিছত যিখিনি ডেভেলপমেণ্ট হৈছে মোৰ হাতত হৈছে